আপোনালোকে জানে যে মই যেতিয়া আক্ৰছৰ সভাপতি হৈ আছিলোঁ তেতিয়া আমাৰ আন্দোলন ইমান জোৰদাৰ হৈছিল, জোৰদাৰ ফলত 2013 চনত কেন্দ্ৰীয় চৰকাৰে আমাক আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠক মাতিব লগা হৈছিল। আৰু 2010 চনত তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে আমাক জনজাতিকৰণ কৰিবৰ কাৰণে নতুন দিল্লীত তেওঁলোকে প্ৰতিবেদন দিছিল। এই 2014 চনৰ পৰা 2022 চনলৈকে আজি কচামী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক আজি পিছু কৰিছে। ক'ত তেওঁলোকে নিশ্চয় বিক্ৰী হৈছে। আজি চৰকাৰে প্ৰতাৰণা কৰিছে নে আমাৰ তথাকথিত এই জাতীয়তাবাদী নেতাবিলাকে ৰাজনৈতিক দলবিলাকৰ ওচৰত বিক্ৰী কৰিবলৈ জনগোষ্ঠীক প্ৰতাৰণা কৰিছে? এইটো প্ৰশ্ন মোৰ আজি উত্থাপন হৈছে যে আমাৰ দৰে নেতাসকলে হয়তো আজি কোনোবা ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়কৰ ওচৰত আমি বিক্ৰী গৈ পেলাই আজি জাতি জনগোষ্ঠীক আমি প্ৰতাৰণা কৰি আছোঁ। আজি কেন্দ্ৰীয় চৰকাৰে কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ সপক্ষে আৰু কচাছমুখীৰ লগতে অসমৰ 5 জনজাতিকৰণৰ কোনো ধৰণৰ প্ৰস্তাৱ নকৰাত আজি অসমৰ কেইবাটাও জাতীয় সংগঠনে আজি টেটু ফালি পেলাই গলৰ হীৰা ফেলাই পেলাই চিঞৰি আজি চৰকাৰক গালি পাৰিছে। দিনত গালি পাৰে সেইসকল নেতা আকৌ ৰাতি সেই মন্ত্ৰী বিধায়কসকলৰ বাৰান্দাত তেওঁলোকে মানে যাপন কৰি আহে। এই ধৰণৰ দুমুখীয়া ননচেন্স ব্লাডি এই ধৰণৰ নেতাবিলাকৰ কাৰণে আজি এই জনগোষ্ঠীবিলাক আজি প্ৰতাৰণা কৰি আছে। যে এই নেতাসকলক আমি চিনাক্ত কৰিবলৈ হ'ল বয়োবৃদ্ধ মাজে মানে পুত্ৰ পুত্ৰী আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সেইসকলে আজি ছাত্ৰ সংগঠনৰ নেতা হৈ আছে। তেওঁলোকে কাৰ স্বাৰ্থ পূৰণ কৰিছে? তেওঁলোকে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন আহিলেই তেওঁলোকে শত্ৰুতা মিত্ৰৰে পৰিত্যাগ কৰি তেওঁলোকে ৰাজনৈতিক দলৰ বাৰান্দাত বহি থাকে। মইতো দেখিছোঁ যোৱা BTC ইলেকশ্যনৰ জোকা লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন তেওঁলোকে ৰাজনৈতিক দলৰ নেতাৰ বাৰান্দাই বহি পেলাই তেওঁলোকে জনগোষ্ঠীটোৰ জাতীয় আৱেগক তেওঁলোকে বিক্ৰী কৰি আহিছে। গতিকে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰখনে যে এই 6 জনক বাৰে বাৰে উপলুঙাৰ দৃষ্টিৰে যে প্ৰতাৰণা কৰা আহিছে তাৰ কাৰণে আচলতে মূলত আজি আমাৰ জনগোষ্ঠীয় নেতাবিলাক আজি জনগোষ্ঠীয় নেতাবিলাক যদি আজি বিক্ৰী নগ'ল হয়, খুচুৰা পিছত বিক্ৰী নগ'ল হয়, তেতিয়াহ'লে আজি জাতীয় সমস্যাটো কেতিয়াবা সমাধান হ'লহেঁতেন। এটা সময়ত তেওঁলোকে মোক জাতিয়ে কৈছিল যে বিশ্বজিৎ ৰায় জাতিৰ শত্ৰু, বিশ্বজিৎ ৰায় খুচুৰা পইচাত বিক্ৰী গায়। যিসকলে জাতিৰ কথা কৈছিল বিক্ৰী নাযায় বুলি কৈছিল তেওঁলোকে আজি সাৰৰ দোকানৰ পৰা কৌটিপতি কেনেকৈ হ'ল? স্কুটাৰ এখন নথকা ব্যক্তিয়ে আজি 50 লাখ টকাৰ গাড়ী চলাই তেওঁলোকে জাতিক নেতৃত্ব দিব পৰা ক'ত হ'ল? যে সেইসকল যদি নেতা সঁচাই বিক্ৰী যোৱাই নাছিল তেতিয়াহ'লে আজি জাতি জনগোষ্ঠীৰ আজি এনেকুৱা পণ্য সামগ্ৰীত কেনেকৈ আজি পৰিণত হৈ দিব লগা হ'ল? গতিকে আজি আত্মসবলব্ধি আৰু আত্মসমালোচনা কৰাৰ দৰকাৰ আছে। গলৰ হীৰা ফুলাই আছে অস্ত্ৰ ধৰা নাই, ধৰিলে ৰক্ষা নাই। যে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাক প্ৰতাৰণা কৰিছে, উত্তৰ পূৰ্বাঞ্চল চাৰখাৰ কৰি দিম, জংগী আন্দোলন কৰিম, এনেকুৱা ধৰণৰ মানে টুলুঙা মন্তব্যৰে আজি জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ কেতিয়াও সাব্যস্ত নহয়। গতিকে আমি এই নেতাসকলৰ চৰকাৰক গালি দিয়াৰ আগতে আমি এই নেতাসকলৰ মানে গতিবিধিক আমি লক্ষ্য কৰিব লগা। আৰু এই গতিবিধিবিলাক যদি আমি সলনি নকৰোঁ যুগ যুগান্তৰ কাৰণে আজি কচাছমুখীসকল আজি প্ৰতাৰণাৰ পৰিস্থিতি হ'ব। আজি কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভাৰতবৰ্ষৰ কেইটামান জনগোষ্ঠীক নতুনকৈ আকৌ জনজাতিকৰণৰ যিটো প্ৰস্তাৱ লৈছে তাক কচাছমুখী জাতীয় পৰিষদে আমি আদৰণি জনাইছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজি 1996ত ভাৰতবৰ্ষৰ কেন্দ্ৰত অধিষ্ঠিত চৰকাৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে অসমৰ কচাছমুখীসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। আৰু ভাৰতবৰ্ষৰ ইতিহাসত এটা নোহোৱা নপজা ঘটনা যে এটা জনগোষ্ঠীক মহামান্য ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণ কৰাৰ পিছত সেই জনগোষ্ঠীটো এবছৰ পিছতে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হ'ব লগা হ'ল। কিন্তু তাৰ পৰৱৰ্তী চৰকাৰসমূহে বিশেষকৈ লোকসভা বিধানসভা নিৰ্বাচন আহিলেই 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কচাছমুখী আৱেগ অনুভূতিক লৈ তেওঁলোকে হেতালি খেলি আহিছিল। কেন্দ্ৰত অধিষ্ঠিত তদানীন্তন কংগ্ৰেছ চৰকাৰে চৰমভাৱে কচাছমুখীসকলক প্ৰতাৰণা কৰিলে আৰু বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনেও আজি কচাছমুখীসকলক প্ৰতাৰণা কৰে। আপোনালোকে জানে 2014 চনত 19 এপ্ৰিল তাৰিখে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাৰ কাকজানত আহি সহজভাৱে ঘোষণা কৰিছিল যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ আহে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকাল উকলি গ'ল, দ্বিতীয়টো কাৰ্যকাল উকলি যাবৰ কাৰণে মাজতে মাত্ৰ এবছৰ বাকী আছে। আৰু অসমত 2014 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ চৰকাৰ গঠন হ'ল। সৰ্বানন্দ সোণোৱাল যেতিয়া অসম বিজেপিৰ সভাপতি আছিল আনুষ্ঠানিকভাৱে আমাৰ লগত বৈঠক কৰি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কেন্দ্ৰত যেহেতু বিজেপি চৰকাৰ গঠিত হৈছে এতিয়া অসমতো যদি অনুৰূপভাৱে বিজেপি চৰকাৰ হয় ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে কচাছমুখীৰ লগতে অসমৰ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল উকলি গ'ল। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আজি কাৰ্যকাল কৰিবৰ কাৰণে 2 বছৰ হয় আৰু
কিন্তু এই সমস্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2019 চনত তদানীন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে মন্ত্ৰীগোটৰ অধ্যক্ষ পাতি দিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ অধ্যক্ষ হোৱাৰ পিছত তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে আমি যিসকল জাতি জনগোষ্ঠীয়ে পশ্চাদমুখীৰ লগতে অসমৰ 5 জনজাতিকৰণৰ বিৰোধিতা কৰি আছে, যিসকলে জনজাতিকৰণৰ সপক্ষে মাত মাতি আছে, আমি তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতি পেলাই এই সমস্যাটোৰ এটা সমাধান আমি কৰিম। ভৱিষ্যতে কম যে অসমৰ যিবিলাক জনজাতি আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ পশ্চাদমুখী জনজাতিকৰণ কৰিব লাগে। 1996 পশ্চাদমুখী জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে যিবিলাক চৰকাৰী বিধি ব্যৱস্থা লাগে, সংবিধান নিৰ্ধাৰণ কৰি দিয়া যিবিলাক জনজাতিৰ বৈশিষ্ট্য লাগে, সকলো বিধি ব্যৱস্থা হোৱাৰ পিছত আমাক জনজাতিকৰণ কৰি গৈছিল। 2019 চনত কা বিৰোধী আন্দোলনটো প্ৰশমিত কৰিবৰ কাৰণে হয়তো কেন্দ্ৰীয় চৰকাৰে তদাৰকীয় ৰাজ্যসভাত 6 জনজাতিকৰণ বিধেয়ক উত্থাপন হ'ল, কিন্তু ৰাজ্যসভাত সেই বিধেয়কখন গৃহীত নকৰিলে, আলোচনা নকৰিলে, আনকি লোকসভাতো পেছ নকৰিলে। এইটোৱে প্ৰমাণিত হৈছে যে 2019 চনত অসমৰ কা বিৰোধী আন্দোলনৰ পৰা যাতে 6 জনক আঁতৰাই আনি তেওঁলোকক বহাই ৰাখিব পাৰে তাৰ এটা কৌশল আছিল, সেই কথাটো আজি প্ৰমাণিত হৈছে।